গাইজ মই এতিয়া ৰিজাল্ট ল'ব গৈ আছোঁ আপোনালোকৰ দোৱাত মোৰ ৰিজাল্টটো ভালেই হ'ল গাইজ মই মোৰ বেষ্ট ফ্ৰেণ্ডকো লগ পালোঁ স্কুলত মানে মোৰ পাৰ্চেল এটা আহিলে মই কিমান দিনৰ পৰা ৱেইট কৰি আছোঁ এইটো মই আৰু খুলি লওঁ গাইজ দেখাম বাৰু কি আছে মোৰ স্কুল বেগ হয় এইটো মানে গাইজ মই যে এতিয়া ক্লাছ 1ত উঠিছোঁ সেইকাৰণে ক্লাছ 1 লৈ যাম মোৰ ৰিজাল্টটো ভাল হোৱাৰ কাৰণে মোৰ আম্মাই অলপ দুখীয়া মানুহক ইফতাৰী দিলে আকৌ মোৰ ভিডিঅ'টো গাইজ 2 দিন পিছতহে ষ্টাৰ্ট দিছোঁ গাইজ আজি মোৰ আম্মাই ক্লাছ 1ৰ কিতাপখিনি আনিলে স্কুলৰ পৰা দেখিছে গাইজ মোৰ কিমান কিতাপ গাইজ এতিয়া মোৰ বুকখিনিত আম্মাই কভাৰ লগাই আছে কভাৰ লগাই পেলাই আপোনালোকক দেখাই আছোঁ গাইজ দেখিছে মোৰ বুকছখিনি কভাৰ লগোৱা হৈ গৈছে গাইজ দেখিছে মোৰ চব বস্তু লৈ এতিয়া মই স্কুলত যাওঁ ৱেইট কৰি আছোঁ গাইজ আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ বাই বাই